নাই বনোৱা বিহু লাগিছে না আপোনালোকক বিহু লাগিছে নাই নমস্কাৰ গাইস বিহু লাগিছে নাই আমাৰ কিন্তু পুৰা বিহু লাগিছে দেখাইছো দেই আপোনালোকক চাব দেই এফালে শুনি হাই কৈ দিয়া এফালে চাওক এয়া মায়ে পুৰা পিঠাগুৰি সানি আছে মিঠৈ বনাবলে এফালে তুলসীদাই বনাই হেৰি কৰি আছে নাৰিকল লাডু বনাবলে এয়া দেখিছেনে পুৰা একদম বিজি পুৰা পাকঘৰটো একদম অৱস্থা নাই আৰু দেই এফালে মই গুড় পগাবলৈ লৈছো ইয়াত আৰু এয়া গুড় লৈছো গুড় কাটি আছো আপোনালোকে চাই থাকিব দেই আমি কি বনাও একেবাৰে হেখলৈকে দেখাই থাকিম মিঠৈ বনোৱা কি কৈছা পখি মিঠৈ বনাইছিল আৰু পকা মিঠৈ বনাবা যে পখি নিচিনাকে বনোৱা সেইটোৱে পৰখি যিটো বনাইছিল ইয়াতে মছলা দি দিলো আৰু তুমি গুড় পগাইছো দেই আমি কি বনাইছো দেখা কৈ দিওঁ আমি বনাইছো মিঠৈ আপোনালোকে বনালে নাই নাই বনোৱা বিহু লাগিছে নাই আপোনালোকৰ বিহু লাগিছে নাই শুনি কি কৈছা শুনি শুনিয়ে ধম কৈছে নাৰিকলটো শুনিয়ে কি বনাইছে বিহু কথা কৈ আছিলা বিহু কোৱাচোন আপোনালোক বিহু নাই লগা বনাবচোন দেই খাবলৈ বৰ টেষ্টি হয় আৰু কি কবা সকলোকে ভোগালী বিহুৰ ঢেৰ শুভেচ্ছা পিঠা পনা খাওক কৈ দিয়া ঢেৰ ধুনীয়া জলপান খাওক কোৱা জলপান খাওক বুলি কোৱা মই তোমাক খাবলৈ নাই কোৱা নহয় ৰাইজকহে খাবলৈ কবলৈ কৈছো কৈ দিয়া আপোনালোকে ঢেৰ ধুনীয়া জলপান খাব দেই বিহু এইবোৰ হ'ল ইলাচি পাউডাৰ আমি বনাই আছো আৰু নাই হোৱা বাকি আছে অলপ এইটো গুড় আকৌ জোল নিচিনা হবই আছো মা মাজত খোলো পানী দিয়ক হাক কবি কলে বুলি দিও নেকি এখন লওক হাতখন নামাৰিব দিছো দেই আৰু মোৰ লাগিব চাগে এইখিনি যিমানটো হানে হাম খওক দিয়ক পিছত আকৌ এবাৰ পগাই দিম হয় পগাম বাৰু বা এতিয়া এইখিনি মাৰি লওক আমি কি বনাইছো চবে কি হব আৰু হয়নে কেইবাখনো হাত ঘূৰি আছে উনিও বনাইছা আমাৰ দেহাই বনাইছে কৈ গৈছা গিয়া ৰাম ৰাম মানে হৈছে ইমান ধুনীয়া হৈছে শুনি ভাগতো এইটো শুনিয়ে বেকেটি কৰিলে দেই বেকেটি এয়া আমাৰ লাহেকৈ শেষ হ'ব হৈছে আৰু অন্তিম পৰ্যায় এবাৰ লাডু বনাই হৈছে এবাৰ আমি কি কৰিছো এবাৰ তিলৰ লাডু
মুড়ি লাডু পটাপট কৰিব লাগে তিলৰ লাড়ু আৰু মুড়ি লাড়ু হৈ গ'ল আনফালে নাৰিকল পিচি আছে মানুহজনে আৰু আজি ভিডিঅ'টো এইখিনিতে সামৰোঁ আশা কৰোঁ আপোনালোকে আমাৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকৰ লগতো আমাৰ সৰু সৰু মুহূৰ্তবোৰ শ্বেয়াৰ কৰিলোঁ আজিলৈ ইমানেই বাই বাই